মৰ্নিং মই অংকুৰ আজি কি বনাম আজি ভিডিঅ' বনাবলৈ একোৱে নাই এনেকৈ টুকটাককৈ আজি মই গাড়ীখনৰ ওপৰতে অকণমান বনাম গাড়ীখন কিছুমান কাম কৰিম তাৰ ওপৰতে অলপ দেখাম আপোনালোকেও গম পাব চাব আহকচোন তাৰ ওপৰতে কি বনাওঁ চাই লওঁ আজি এতিয়া ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ বলক গাড়ী এখনৰ চকা যেতিয়া আপোনাৰ পকা ৰাস্তাত বা সৰু সৰু শিলগুটি থকাত যদি যায় যিটো খলখলনি মাৰি থাকে তাত এটা চকা ব্ৰেকশ্বুট কেলিপাৰ বুলি থাকে কেলিপাৰ গ্ৰীজ কেনেকৈ কৰে তাৰ ওপৰতে জানিম আহকচোন মোৰ ল'ৰাই এয়া মিস্ত্ৰী লাগিয়ে আছে আহক কেনেকৈ কেলিপাৰ গ্ৰীজ কৰিব পৰা হয় কেনেকৈ কৰিব পৰা হয় খুলি তাৰ ওপৰতে দেখাম প্ৰথমতে চকাটো খুলি ল'ব লাগিব বাৰু মই হুইল কেপটো খুলি লৈছোঁ ৰ'ব জেক লগাই দিলোঁ চকা খোলা হৈছে অলৰেডি জেক লগাই দিলোঁ লগাই লৈ পেলাই চকা নটকেইটা খুলি ল'লোঁ খুলি লৈ এতিয়া চকাটো মই উলিয়াই লৈছোঁ তাৰপিছত এইটো দেখিছে কেলিপাৰ এইটো হ'ল ব্ৰেক ছিষ্টেম ফ্ৰণ্টৰ কেলিপাৰ বুলি কয় এতিয়া এইটো লৰাই চাব যদি প্লে থাকে কেতিয়া গম পাব চাউণ্ড দি আছে এতিয়া এইটো মই খুলি দিছোঁ দেখিছে এইটো মই খুলি লওঁ 12 নম্বৰ কম্বিনেশ্যন ল'ব পাৰে বা 12টা ৰিং ল'ব পাৰে এইটো মই নটটো 12 নম্বৰ ঢিলা দি লৈছোঁ ঢিলা দি এইটো খুলি লওঁ প্ৰথমতে খুলি লৈছোঁ দেখিছে ভালকৈ চাই লওক এনেকৈ এইটো উলিয়াই ল'ব খুলি ল'ব দেখিছে এইটো মই খুলি ল'লোঁ খুলি লৈ সেইটো এটা দেখিছে কেলিপাৰ পিং এই পিংটো উলিয়াই ল'ব উলিয়াই লৈ চাফা কৰি ল'ব দুইটা ছাইড চাফা কৰাৰ পিছত ইটো পিঙৰ ওপৰতো খুলি ল'ব পাৰিব ওপৰতো মই খুলি লৈছোঁ খুলি লৈ এতিয়া গ্ৰীজ কৰিছোঁ দেখিছে এইটো নলী আছে তাত আপুনি লাহে লাহে গ্ৰীজ কৰিব গ্ৰীজ কৰি সম্পূৰ্ণ হৈ যোৱাৰ পিছত এইটো ওপৰতো আপুনি এনেকৈ খুলি ল'ব পাৰিব তাতো তেনেকৈ গ্ৰীজ কৰিব দেখিছে এইটো ভালকৈ চাফা কৰি ল'ব খালি এইটো তাৰ গ্ৰীজ কৰি ল'ব গ্ৰীজ কৰি সমানে আকৌ ভালকৈ বহুৱাই আকৌ নটটো লগাই দিব নটটো লগাই দিয়া হোৱাৰ পিছত আকৌ কেলিপাৰ পিনটো ভালকৈ নটটো টানি দিব এনেকৈ কৰি ল'ব কৰি লোৱাৰ পিছত আপুনি খালি এইটো কৰাৰ পিছত ব্ৰেক পেডেল পাত খালি 2-3 বাৰমান পাম্প কৰিব পাম্প কৰাৰ পিছতহে আকৌ আপুনি গাড়ীখন চলাব দেই সেইটো খালি কৰি দিছোঁ যদি পাম্প নকৰে ব্ৰেকটো বহি থাকিব পাম্প কৰি ল'ব কাৰণ অলৰেডি ব্ৰেক অইলটো পাছ হৈ যায়তো সেইটো কাৰণে গ্ৰীজ কৰি দিয়া হ'লে মানে পাছ হৈ যায় ব্ৰেক মাৰি দিয়ে সেইটো কাৰণে আপুনি পাম্প কৰি ল'ব ব্ৰেক পেডেলটো এতিয়া মই নটটো টানি দিছোঁ দেখিছে মই নট টানি আছোঁ টানি চকা লগাই হৈ গ'ল এতিয়া মই চকা লগাওঁ আপোনালোক এনেকৈ কৰিব মই চকাটো ভালকৈ লগাই লওঁ খালি চকাটো এটা লক্ষ্য কৰিব জেকটো দাং খাই থকা অৱস্থাত চকাকেইটা নট লগাই ল'ব নট লগাই হাতৰ এটা হিচাপত টানি ল'ব তাৰপিছত জেক নমাব ক্ৰছকৈ টানিব হা চাই লওক দেখিছে এনেকৈ ক্ৰছকৈ টানিব তাৰপিছত টানি লোৱাৰ পিছত এটা হাতৰ টিপাত টানি ল'ব তাৰপিছত জেকটো নমাই ল'ব নমাই লৈ আপুনি এটা লিমিট টাইট দি দিব মই সেইটোকে কৰিম এতিয়া মই সেইটোকে কৰি আছোঁ চাই লওক এনেকৈ টানি ল'ব অলৰেডি টাইট কৰিব হৈ গ'ল এতিয়া মই ফুল টাইট দি দিছোঁ এয়া আছিল কেলিপাৰ ওপৰত মই দুইটা চকাই কৰিছোঁ আপোনালোকে দুইটা চকাৰ ভিডিঅ' দেখাব পৰা নাই কিন্তু এয়া দুইটা চকাই কৰি দিছোঁ আৰু এটা দেখাইছোঁ বলক এয়াৰ ফিল্টাৰ কেনেকৈ চাফা কৰা হয় এয়াৰ ফিল্টাৰ দেখিছে চব গাড়ী বেলেগ বেলেগ আছে মই মাৰুতি এল্টোৰ ওপৰতে দিছোঁ আপোনালোকৰ এক্সপিৰিয়েঞ্চটো এটা খুলি এইটো এয়াৰ ফিল্টাৰ উলিয়াই ল'ব যদি ওচৰত হাৱা মেচিন থাকে হাৱা মেচিনত হাৱাটো মাৰি পেলাই চাফা কৰি ল'ব বৰ্তমান মই এয়াৰ ফিল্টাৰ ঠিকে আছে বাৰু যদি বেছি ফুলি যায় আপুনি সেইটো চেঞ্জ কৰি দিব এতিয়া মই হাৱাটো মাৰিলোঁ এতিয়া মই এইটো ইয়াত লগাই দিছোঁ আজি ইমানটোৱে আৰু আপোনালোকক দেখাবলৈ সক্ষম হ'লোঁ যদি ভাল লাগে অকণমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।